অনলাইন গণিত সমাধান চেনেললৈ সকলো বন্ধুবৰ্গক স্বাগতম জনাইছোঁ। লগতে সকলোৰে সহযোগিতা বিচাৰি মই আজি আৰম্ভ কৰিব গৈ আছোঁ। ইতিমধ্যে যিসকল ব্যক্তিয়ে অনলাইনত 3rd গ্ৰেড আৰু 4th গ্ৰেড পোষ্টৰ বাবে এপ্লাই কৰি এক্সাম দিয়াৰ কাৰণে প্ৰস্তুতি চলাই আছে, সেইসকল ব্যক্তিৰ বাবে মোৰ আজিৰ এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। গতিকে বন্ধুসকল চাই লওক মোৰ আজিৰ ভিডিঅ'টোত কি আছে। মই আজিৰ ভিডিঅ'টোৰ জৰিয়তে জ্যামিতি খণ্ডৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈছোঁ আৰু সেই প্ৰশ্নসমূহ আলোচনা কৰিব লৈছোঁ। গতিকে বন্ধুসকল চাই লওক মোৰ আজিৰ প্ৰথম প্ৰশ্নটো হ'ল নাম্বাৰ 1, চতুৰ্ভুজ এটাৰ শীৰ্ষবিন্দুৰ সংখ্যা হ'ল অপশ্যন A 3 হ'ব নে অপশ্যন B 4 হ'ব নে অপশ্যন C 6 হ'ব নে অপশ্যন D 5 হ'ব। গতিকে ইয়াৰ আগতে এইখিনি আলোচনা কৰাৰ আগতে মই এই কাষত চতুৰ্ভুজ সম্পৰ্কে এটা ধাৰণা দিব বিচাৰিছোঁ। আমি জানো যে চতুৰ্ভুজ এটাৰ সদায় 4টা বাহু বা ৰেখাখণ্ড থাকে, অৰ্থাৎ এনেকুৱা 4টা বাহু বা ৰেখাখণ্ডৰে আগুৰা বন্ধ আকৃতিক কি কোৱা হয়? চতুৰ্ভুজ। এতিয়া আমি এই চতুৰ্ভুজৰ 4টা যেহেতু বাহু থাকে, গতিকে এনেকৈ যদি আমি নামকৰণ কৰোঁ A B C D, অৰ্থাৎ ইয়াত দেখা যায় A B C D 4টা এনেকুৱা, এইবিলাক হ'ল শীৰ্ষবিন্দু, এইবিলাক শীৰ্ষবিন্দু এনেকুৱা কেইটা আছে? 4টা আছে। সেইকাৰণে 4 ক'ত আছে? অপশ্যন বিত আছে। যিহেতু প্ৰশ্নটোত কোৱা হৈছিলে কেইটা শীৰ্ষবিন্দু থাকে, গতিকে যেহেতু 4টা থাকে, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো লৈছোঁ। এইটো হ'ল চতুৰ্ভুজ এটাৰ বিশেষ অংগ কেইটা থাকে? অপশ্যন এ 2টা থাকে নে অপশ্যন বি 3টা থাকে নে অপশ্যন চি 8টা থাকে নে অপশ্যন ডি 5টা থাকে। যেহেতু আমি জানো যে চতুৰ্ভুজৰ কি থাকে? 4টা বাহু থাকে, এনেকৈ 1 2 3 4, 4টা বাহু থাকে আৰু 4টা কি থাকে? কোণ থাকে। 1 2 3 4, অৰ্থাৎ 4 আৰু 4 প্লাছ কৰিলে কিমান হ'ব? 8 হ'ব। অৰ্থাৎ চতুৰ্ভুজ এটাৰ বিশেষ অংগ কেইটা? 8টা থাকে। গতিকে 8 ক'ত আছে? অপশ্যন চিত আছে। সেইকাৰণে অপশ্যন চিতে হ'ল ইয়াৰ শুদ্ধ উত্তৰ। এইবাৰ আমি 3 নম্বৰ প্ৰশ্নটো লৈছোঁ। এইটো এনেকুৱা দিয়া আছে, চতুৰ্ভুজ এটাৰ 4টা কোণৰ সমষ্টি বা যোগফল কিমান? অপশ্যন এত দিয়া আছে 180 ডিগ্ৰী হ'ব নে অপশ্যন বিত দিয়া আছে 280 ডিগ্ৰী হ'ব নে অপশ্যন চিত দিয়া আছে 360 ডিগ্ৰী হ'ব নে অপশ্যন ডিত দিয়া আছে 270 ডিগ্ৰী হ'ব। আমি জানো যে চতুৰ্ভুজ এটাৰ 4টা কোণৰ সমষ্টি সদায় মনত ৰাখিব 300 কিমান হয়? 60 ডিগ্ৰী হয়। অৰ্থাৎ ইয়াত 360 ডিগ্ৰী ক'ত আছে? অপশ্যন চিত আছে। সেইকাৰণে অপশ্যন চিতে হ'ল ইয়াৰ শুদ্ধ উত্তৰ। এইবাৰ 4 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। এইটো এনেকুৱা দিয়া হৈছে, চতুৰ্ভুজ এটাৰ কৰ্ণৰ সংখ্যা হ'ল অপশ্যন এত দিয়া হৈছে 2 হ'ব নে অপশ্যন বিত দিয়া হৈছে 3 হ'ব নে অপশ্যন চিত দিয়া হৈছে 4 হ'ব নে অপশ্যন ডিত দিয়া হৈছে 5 হ'ব। ইয়াত এটা কথা লক্ষ্য কৰিব, চতুৰ্ভুজ এটাৰ কৰ্ণৰ সংখ্যা আমি কেনেকৈ লিখোঁ? যিহেতু এনেকৈ কণীয়াকৈ টানি দিলে এইবিলাক কোৱা হয় কৰ্ণৰ সংখ্যা। অৰ্থাৎ এৰ পৰা এই চি বিন্দু এই দুটা যদি সংযোগ কৰি দিয়া হয় তেনেহ'লে এইটো এটা কৰ্ণ হ'ল। আকৌ বিৰ পৰা যদি ডি লৈকে এনেকৈ টানি দিয়া হয় এইটো এটা কৰ্ণ হ'ল। অৰ্থাৎ এটা চতুৰ্ভুজৰ কৰ্ণ কেইটা থাকে? 2টা থাকে। এই 2টা ক'ত আছে? অপশ্যন এত আছে। সেইকাৰণে এইটোৱে হ'ল ইয়াৰ শুদ্ধ উত্তৰ। এইবাৰ শেষৰ 5 নম্বৰ প্ৰশ্নটো লৈছোঁ। এইটো এনেকুৱা দিয়া আছে, সামান্তৰিক এটা কোৱা হয় বা কোৱা হ'ব, অৰ্থাৎ সামান্তৰিক এটা কোৱা হ'ব অপশ্যন এ চতুৰ্ভুজ কোৱা হ'ব নে অপশ্যন বি ত্ৰিভুজ কোৱা হ'ব নে অপশ্যন চি বৰ্গ কোৱা হ'ব নে অপশ্যন ডি এটাও নহয়। ইয়াত যেহেতু কোৱা হৈছে সামান্তৰিক, অৰ্থাৎ সামান্তৰিকো কি হয়? এটা চতুৰ্ভুজ হয় আমি জানো। অৰ্থাৎ সামান্তৰিকটো আঁকিলে এনেকুৱা হয়, এনেকুৱা ধৰণে আঁকি দিলে এইটো হ'ল সামান্তৰিক। অৰ্থাৎ সামান্তৰিকৰ কি হয়? বিপৰীত বাহুবিলাক কি থাকে? সমান থাকে। আৰু সামান্তৰিকটো যিহেতু এটা চতুৰ্ভুজ, গতিকে ইয়াৰো 4টা কোণৰ সমষ্টি কিমান হ'ব? 360 ডিগ্ৰী হ'ব। আৰু ইয়াত যিহেতু কোৱা হৈছে সামান্তৰিক এটা কোৱা হ'ব কি? চতুৰ্ভুজ কোৱা হ'ব নে ত্ৰিভুজ কোৱা হ'ব নে বৰ্গ কোৱা হ'ব নে এটাও নহয়। অৰ্থাৎ সামান্তৰিকটো কি কোৱা হ'ব? এটা চতুৰ্ভুজ কোৱা হ'ব। গতিকে এইটো অপশ্যন এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ।